মানে হেৰি বুধবাৰ 4:30 মোৰ ছোৱালীয়ে হেৰি স্কুলৰ মানে হেৰি পৰীক্ষাৰ হেৰি এডমিশ্যনৰ কাৰণে প্ৰশ্ন মানে হেৰি লিখিব লাগিছিলে উত্তৰ প্ৰশ্নৰ কাৰণে কলম নাই স্কুল গৈছিলে তেতিয়া আৰু সি স্কুলত তাৰ লগৰীয়াকেইটাৰ লগত কলম এৰি থৈ আহিলে সি গধূলি যেতিয়া পঢ়িব লৈছে তেতিয়া লিখিবৰ কাৰণে সি কলম নাই কাৰণে কলম আনিব গৈছিলে কলম আনোতে সি মানুহজন সেইপিনে দি আহিছিলে তাৰপিছত ছোৱালীয়ে চাইছে যে অলপ দূৰত আছে মানুহজন তাৰপিছত এটা বাইক আহিছিলে বাইকটো পাৰ হৈ যাব দিলে তাৰপিছত সি আহি আকৌ ছোৱালীটোক মানে গবা মাৰি ধৰিছে মানে সেই দীপক শইকীয়াই তাৰপিছত আৰু যেতিয়া ঐ মা বুলি কৈ তাৰপিছত যেতিয়া গুৰ মাৰি দিলে তেতিয়া বাইকৱালাটো বাইক ৰখাই যেতিয়া এনেকৈ উভতি চাওঁতে মানে মানুহটো মানে এনেকৈ হেৰি বাহনি পিনে সোমাই দিছে। কি নাম ল'ৰাজন? দীপক শইকীয়া। ইয়াত কি বুলি মাতে? ইয়াত এনেকৈ ভাই বুলি মাতে। ঘৰ কোন জেগাত? ঘৰ দপথাৰে আমাৰ ঘৰ ওচৰতে আমাৰ ঘৰ ওচৰত মানে এঘৰ পাৰ হৈ এঘৰ মানে সিহঁতৰ ঘৰ। আপোনাৰ ছোৱালী কোন ক্লাছত পঢ়ে? মোৰ ছোৱালী হাই ছেকেণ্ডেৰী 11 ক্লাছ। আগতেও তেনেকৈ কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি? আগতে তেনেকৈ ব্যৱহাৰ মানে আমি সেই তেনেকৈ সেই এবাৰ মাঘৰ বিহুত যোৱা মাঘৰ বিহুত তেনেকৈ বোলে তোৰ ছোৱালী দিবি নাই বুলি একদম ঘৰত আহি ডেগাৰ দেখুৱাইছে। এতিয়া যিটো সেই বুধবাৰে কৰি যোৱাটো সেইটো মই মানে থানাত গৈ এণ্ট্ৰিটো দিছোঁ। থানাত জনালে? থানাত জনাইছোঁ। লিখিতভাৱে জনাইছোঁ? লিখিতভাৱে জনাইছোঁ মানে যে গতিকে আৰু মোৰ ছোৱালীৰ ওপৰত মানে এনেকৈ ব্যৱহাৰ হ'ব নালাগে আৰু মোৰ ঘৰত এনেকৈ দুশ্মন হ'ব নালাগে। ধৰিছে নেকি দীপক শইকীয়াক আৰক্ষীয়ে? কালি ধৰি লৈ গৈছে। বৰপথাৰ আৰক্ষীয়ে ধৰিছে? বৰপথাৰত মানে থানাত আছে। খুন্দাচাম স্কুলত হাই ছেকেণ্ডেৰী এইবাৰ হৈছে তাত মানে নাম লগাই দিছোঁ তাত পঢ়িছে। এতিয়া মানে কালি যেতিয়া পুলিচে ধৰি লৈ গ'ল মানুহটো কি কৈছে বোলে এতিয়া ভালটোকে জোকাই লৈছে বুলি তেনেকৈ কৈছে। এই দীপক শইকীয়াৰ ঘৰ দুৱাৰমুখেদি স্কুললৈ যাবলগীয়া হয় নেকি? সেই এটাই ৰাস্তা এতিয়া সেইটো ৰাস্তা দিয়ে মোৰ ছোৱালী এতিয়া কলেজত যাব যদি মোৰ ছোৱালী যদি কলেজত যাওঁতে যদি কিবা যদি বাটতে যদি কিবা এটা কৰে তেতিয়া ৰিস্কটো কোনে ল'ব বা সেইটো হেৰিটো কোনে ল'ব? হোৱাটছআপত মানে তাৰ নিজৰ একদম মানে নিজৰ জনীটোকে ফটো মাৰি মোৰ ছোৱালীৰ হোৱাটছআপত পাৰ কৰি দিছিলে। তাৰপিছত মই গৈ পিনি ক'লোঁ যে ভাই তই কিয় এনেকৈ কৰিছ যে এইটো তোৰ নিজৰ ল'ৰা ছোৱালী লিখে ভাবিব লাগে। নবৌ তাৰ ঘৈণীয়েকে তাৰ হেৰি বোৱাৰীকেইটা আহি কৈছে বোলে 12টাৰ আগে বোলে কেছটো উঠাই লোৱা নহ'লে বোলে কৰ্ট কেছাৰী হ'ব বোলে তহঁতৰো পইচা যাব আমাৰো পইচা যাব বুলি কৈছে। আৰু হেৰি কিন্তু ইয়াত এটা দাদু আছে সিও কৈছে বোলে এইবাৰ মাপ দে এইবাৰ বোলে হেৰি কৰ বোলে কেছটো উঠা বুলি কৈছে মুখামিলা কৰ যদি কিবা এটা হয় মই আছোঁ মই ৰিস্ক লৈছোঁ সেইটো এনেকৈ কৈছে। মোক কেছটো উঠাই ল'ব কৈছে। দেউতাক নাথাকে নেকি ইয়াত ঘৰত? দেউতা নাই সি গুজৰাটত আছে। আপোনাৰ মানুহজন? হয় দপথাৰ গাঁৱৰ যে দক্ষিণ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী নাবালিকা ছাত্ৰী তেওঁক যি অপকৰ্ম কৰিবলৈ কাৰণে এই দপথাৰ গাঁৱৰ এগৰাকী 44 বছৰীয়া বিয়া পতা পুৰুষ হয়তো তেওঁ ধৰ্ষণ কৰিবলৈ কাৰণে অপচেষ্টা চলাইছিলে। আমি অসম ছাত্ৰ সন্থাই এই অপৰাধীজনক দোষীজনক কঠোৰ শাস্তি দিয়ে আৰু উচিত ন্যায় তদন্ত কৰিব পাৰে যাতে তেওঁলোকে যাতে অনাগত সময়ত অদূৰ ভৱিষ্যত যাতে উঠি অহা নাবালিকা ছোৱালী ছাত্ৰ ছাত্ৰীসকল যাতে নিৰাপত্তা থাকিব পাৰে তাৰ কাৰণে অসম ছাত্ৰ সন্থাই তেওঁলোকক অসম চৰকাৰক আইনক আমি দোষী অপৰাধীজনক কঠোৰ শাস্তি দিবলৈ কাৰণে অনুৰোধ জনালোঁ। কথা আৰক্ষী থানাই আমি জানিব পোৱা মতে তাই ৰন্ধা হোৱা দেখি মই ক'লোঁ যেনিবা তই ঘৰ নেজানি বুলি গপা মাৰি ধৰিছে বুলি কৈ পিনি আনিছোঁ। সঁচাটো নহয় বাৰু এতিয়া মিছাই কিমান সময়ত? 6টা বজাত। আপোনাৰ নামটো কি? মোৰ নাম দীপক শইকীয়া। ঘৰ দপথাৰ। আপোনাক কিয় আনিলে পুলিচে? সেইটো কাৰণে আনিছোঁ। কি কাৰণে? এই ছোৱালীজনী হেৰি কৰা কাৰণে। কি কৰিছিলে ছোৱালীজনীক? ছোৱালীজনীক একো কৰা নাই সেই গোটেই ঢকা মাৰিছিলোঁ। সেইটো কিয় মাৰিছিলে ঢকাটো? এই গধূলি ৰাতি তাৰমানে যোৱাৰ কাৰণে মই বোলো ঘৰলৈ কেলৈ নাযাওঁ ইমান ৰাতিলৈ কেলৈ ঘূৰিছোঁ। এতিয়া আপোনাৰ ওপৰত মানে ছোৱালীজনীয়ে কেছ দিছে নেকি? কেছ দিছোঁ। আপোনাৰ নামটো? দীপক শইকীয়া। কোন গাঁৱৰ? দপথাৰ।